পিম্পল ব্লেক হেডছে বহুত আমনি কৰি আছে কেইদিনমানৰ পৰা মুখখনৰ অৱস্থা নোহোৱা হৈ গৈছিলগৈ আপোনালোকে এয়া ধৰিব পাৰিছেই চাগে তো সেইবাবে মই ইমানবোৰ ক্ৰীম বহুত হোম ৰেমেডিজ মই ব্যৱহাৰ কৰি চালোঁ কিন্তু একোৱে মোক ভাল কৰিব নোৱাৰিলে তাৰপিছত আৰু দুটা ঘৰতে থকা ৰেমেডিজ একদম ঘৰত সকলোৰে আছে সকলোৱে সহজভাৱে পুতুককৈ এবিধ ইয়াৰ উপযোগীকৈ বনাই ল'ব পাৰে এক দৰৱ টাইপৰে কাম কৰিব সেই বস্তু দুবিধ মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰোঁ আৰু কেনেকৈ লগাব লাগে মই সেয়াও দেখুৱাই দিম আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক তেতিয়াহে জানিব যে কিনো আছে সেই বস্তু দুটা বা তাতনো কি গুণ আছে যি লগালে আমাৰ সেই পিম্পলছবোৰ এসপ্তাহতে নাইকিয়া হ'ব সেইবাবে মই আপোনালোকলৈ সৰু সৰু ভিডিঅ'বোৰ আনো যাতে মোৰ লগতে আপোনালোকৰো কিছুমান হ'লেও আপোনালোক উপশম হয় বা আপোনালোকৰ সহায় হওক সেইবাবে মোৰ ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক আহক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াতো সকলোৱে চিনি পায় নয়নতৰা ফুলৰ পাত কেইটামান আৰু মই ফুল কেইটামান ছিঙি ল'ম এইবিধ বহুত বনৌষধি আপোনালোকৰ চৌপাশে থকা এটা আয়ুৰ্বেদিক ঔষধ আৰু লগতে ল'ম এয়া হৈছে মহানিমৰ পাত কেইটামানো মই দি দিম কাৰণ নিমেটো জানেই যে বিভিন্ন বেমাৰৰ কাৰণেও বহুত ছালৰ কাৰণেও বহুত উপযোগী হয় তো এতিয়া আমি এই ফুলকেইটা আৰু পাতকেইটা ধুনীয়াকৈ চাফা কৰি ল'ম যিহেতু স্কিনত লগোৱাৰ কথা সেইবাবে মই অকণমান পানীত তিয়াই ল'ম তেনেদৰে মই এই মহানিমৰ পাতকেইটাও ধুনীয়াকৈ ধুই ল'লোঁ এতিয়া ধুই লোৱাৰ পাছত দেখিছে খুন্দনাত মই এই মহানিমৰ পাতকেইটা আৰু নয়নতৰা পাতকেইটা ধুনীয়াকৈ পিচি ল'ম যাতে গুড়ি হয় আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক এয়া সুন্দৰকৈ পিহি হৈ গৈছে আৰু মাত্ৰ ইমানো গুড়ি কৰিব নালাগে কি হয় মুঠতে তাৰ ৰসটো ওলাব লাগে কাৰণ ৰসটোহে আমাৰ বাবে উপকাৰী পাতবোৰটো আমি এনেও পেলাই দিম এয়া দেখিছে সি সুন্দৰভাৱে সেইখিনি মই ধুনীয়াকৈ পিহি ল'লোঁ এতিয়া এয়া হৈ গ'ল ৰেমেডিজটো এতিয়া মই আপোনালোকক পিম্পল হোৱা ঠাইত দেখুৱাই দিম মোৰ এইখিতে হৈছিলে তো এইখিতে লগাইছোঁ এনেকৈ এনেকৈ আপোনালোকে লেপি পেলাই থৈ দিব আপোনালোকক জাষ্ট মই এটা ট্ৰায়েলে দেখালোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে আৰু কেইজনমানে মোৰ ভিডিঅ'টোৰ পৰা অকণমান হ'লেও মটিভেট হয় আৰু ফ'ল' কৰিব নাপাব সৰু সৰু টিপছবোৰ আপোনালোকক তেতিয়াহে মই দি থাকিব পাৰিম আপোনালোকেও মোক উৎসাহ জনাই থাকিব ধন্যবাদ